Hello and welcome back guys পুনৰ এবাৰ স্বাগতম জনাইছো অন এটা নতুন ভিডিঅত আৰু আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো কথাটো হ'ল যে কি আপোনালোকে এতিয়া যেটো জানিয়ে আপোনালোকে অলৰেডি যে ভাৰত আৰু চাইনাৰ লগত যেটো বিবাদ চলি আছে সেই বিবাদত হয়তো আপোনালোকৰ মোবাইলত যিখিনি চাইনিজ এপ আছে সেই এপছৰ জৰিয়তে আপুনি হয়তো বিপদত পৰিব পাৰে সক চাইনিজ এপবোৰ বহুতো পাৰমিশন বিচাৰে যেনে কি কেমেৰা পাৰমিশন হোক ষ্টৰেজ পাৰমিশন হোক এনে ধৰণৰ পাৰমিশনৰ কাৰণে হয়তো আপোনাৰ যিখিনি যেটো সিকিউৰিটি আছে বা আপোনাৰ কোনোকে ক্ষতি কৰিব পাৰে এই চাইনিজ এপবোৰে সেইকাৰণে আপোনালোকৰ মোবাইলত কি চাইনিজ এপছ আছে সেইখিনি আনইনষ্টল কৰক আপোনালোকে কি হয় যদি নাজানে যে আপোনালোকৰ ফোনত কি চাইনিজ এপছ আছে আপুনি ব্যৱহাৰ কৰি থকা এপবোৰৰ ভিতৰত চাইনিজ এপবোৰ কোনবোৰ আৰু সেইবোৰ আপুনি ডিলিট কৰিব বিচাৰে বা আনইনষ্টল কৰিব বিচাৰে হেতুৰ কাৰণে আপোনালোকে সিম্পলি এটা এপছ ডাউনলোড কৰিব লাগিব ইণ্ডিয়ান এপছ হেতু হল প্লে ষ্টৰত গৈ সাৰ্চ আপোনালোকে এই নামটো সাৰ্চ কৰিব চাইনিজ এপ ডিটেক্টৰ এই নামটো সাৰ্চ কৰি আপোনালোকে ইনষ্টল কৰিব আৰু ইনষ্টল কৰাৰ পিছত এই এপছটো ওপেন কৰি ল'ব মই চাইনিজ এপ ডিটেক্টৰ যেটো হয় হেতু এপ ওপেন কৰি লৈছো আৰু লগতে আৰু কেইটামান সেটিংছ আছে মোবাইলত যেটো হয়তে আপোনালোকে বাছিব পাৰিব আৰু এই এপটো লিংকো মই ডেসক্ৰিপচন বক্সত দি ৰাখিম তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰে সক এই চাইনিজ এপবোৰ এতিয়া আপোনালোকৰ কাৰণে বিপদজনক এবিলাক এতিয়া আনইনষ্টল কৰক এটো সক এই এপছটো যেতিয়া আপোনালোকে ওপেন কৰিব ইয়াত স্ক্যান নাও বুলি এটা অপচন দেখা পাইছে তাত ক্লিক কৰিব আৰু স্ক্যান নাওত ক্লিক কৰাৰ পিছত আপোনালোকে সক মোৰ মোবাইলত চাইনিজ এপ বেছি নাই এপলক এটা আছে টিকটক আছে আৰু এক্সেন্ডাৰ আছে জাস্ট এই তিনিটা এপছ আছে মোৰ মোবাইলত মই চাইনিজ এপছ ব্যৱহাৰ নকৰো সো ইয়াৰ পৰা আপোনালোকে নিজৰ যিখিনি এপছ আছে মোবাইলত সেইখিনি আপোনালোকে পাই যাব জাস্ট আপোনালোকে কি কৰিব লাগিব ইয়াৰ পৰা নিজৰ যিখিনি চাইনিজ এপছ আছে সেইখিনি আনইনষ্টল কৰিব নহলে আপোনাৰ কাৰণে ক্ষতি হ'ব পাৰে কাৰণ এতিয়া যেটো বিবাদ চলি আছে ভাৰত চাইনাৰ মাজত হেতু হয়তো আপোনাৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে মই ইয়াৰ পৰা এটা এপছ ইনষ্টল কৰি দেখুৱাই দি আছো সেইখিনি মই আনইনষ্টল কৰি লম কেইটামান বস্তু আছে সেইখিনি ভিতৰত মই এইখিনি নিজৰ ফোনত যেতিয়া লৈ আহিম তেতিয়া তাৰ পৰা মই ইনষ্টল কৰি দিম এনেকৈ আপোনালোকৰ মোবাইলত যিখিনি মানে যেটো চাইনিজ এপছ আছে ইয়াত দেখুৱাব আৰু এইখিনি আপোনালোকে ডিলিট কৰি ল'ব এতিয়া চাওক আপোনালোকৰ মোবাইলত কেইটামান সেটিংছ আছে আৰু চাইনিজ এপছৰ কেইটামান সেটিংছ আছে সেই সেটিংছবোৰ আপোনালোকে যেটো পাৰমিশন হয় পাৰমিশনটো কাটি দিব মই যেতিয়া সেটিংছত গৈ আপোনালোকক জাস্ট দেখুৱাই দিম কেনেকৈ আপোনালোকে এইখিনি কাটিব সক এইখিনি মই টিকটক নাম্বাৰ 1 টিকটকটো কাটি দিব আৰু ইয়াৰ পিছত মই ইয়াত কি আছিল আৰু এটা এক্সেন্ডাৰ সেটিংছত গৈ আপোনালোকে এতিয়া মই আপোনাক দেখুৱাম কেনেকৈ আপুনি সেটিংছত গৈ কি কৰিব সক সেটিংছত যেতিয়া যাৱাৰ পিছত আপোনালোকে ইয়াত চাইনিজ কোনকেটা এপছ আছে সেইকেইটাটো আপোনালোকে গম পাইছে আপোনাৰ যেটো এতিয়া এই এপছটো ইনষ্টল কৰিব তাৰ পিছত দেখুৱাই দিব কি এপছ আছিল আপোনালোকৰ ইয়াত তাৰ পিছত কি কৰিব এপ্লিকেশন যেটো দেখা পাইছে এপ্লিকেশনত ক্লিক কৰিব ইয়াত এপ্লিকেশনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব তাৰ পিছত এপ্লিকেশন মেনেজাৰত ক্লিক কৰিব এপ্লিকেশন মেনেজাৰত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত গোটেইখিনি এপ্লিকেশন ওলাই আহিব গোটেই চাইনিজ এপছৰ যিখিনি লিষ্ট আছে মই গোটেইখিনি আপোনালোকক ডেসক্ৰিপচন বক্সত দি ৰাখিম যদি ইয়াৰ পৰা আপোনালোকৰ মোবাইলত যিকোনো চাইনিজ এপছ আছে সেইখিনি আপোনালোকে আনইনষ্টল কৰক বৰ্জন কৰক মই লিষ্ট আপোনালোকে ডেসক্ৰিপচন বক্সত চাব পাৰে সেইখিনি লিষ্ট পুৰা আছে কি চাইনিজ এপ আপোনালোকে ইণ্ডিয়াত পপুলাৰ বা ইউজ চলি আছে সক ইয়াত আহি গৈছে ইয়াৰ পৰা মই এক্সেন্ডাৰটো বিচাৰি উলিয়ালো কাৰণ এক্সেন্ডাৰটো গৈ সেটিংছ কৰিব লাগিব যেটো এক্সেন্ডাৰ এটা চাইনিজ এপছ এটোৰ পৰা সেটিংছ মই মিলাই লওঁ এক্সেন্ডাৰৰ এটো হল এক্সেন্ডাৰত যোৱাৰ পিছত আপোনালোকে এক্সেন্ডাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত পাৰমিশন নম্বৰ এটা অপচন দেখা পাইছে সক এই পাৰমিশনত আপোনালোকৰ বহুকেইটা পাৰমিশন দিয়া আছে এটা হল কেমেৰা পাৰমিশন দিয়াৰ লগে লগে আপোনাৰ কেমেৰাটো অটোমেটিকলি ওপেন থাকে লোকেশন ষ্টৰেজ এইকিটা মই কাটি দিছো নালাগে এনে ধৰণৰ পাৰমিশন দিয়া তাৰ পিছত মই এটো আনইনষ্টল কৰিম কিছুমান বস্তু আছে সেইখিনি মই দিয়াৰ পিছত আনইনষ্টল কৰি দিম আপোনালোকে বৰ্জন কৰক আৰু লিষ্টত চাওক ডেসক্ৰিপচন বক্সত লিষ্ট আছে চাইনিজ এপছৰ তাৰ পৰা যদি লিষ্টৰ পৰা আপোনালোকৰ নাম এপছবোৰৰ নাম আছে সেইখিনি আনইনষ্টল কৰক নাম্বাৰ 1 টিকটকটো আনইনষ্টল কৰক এটো আনইনষ্টল কৰক তেতিয়াহে আপোনালোকে ৰক্ষা পাব টিকটকটোৱে শেষ কৰি পেলাইছে সো আজিৰ কাৰণে ভিডিওটো ইমানেই আছিল মিলি আছো ভিডিও তেতিয়ালৈকে বাই বাই টেক কেয়াৰ